Hello everyone, welcome to my channel. আজি মই আপোনালোকক স্বাধিষ্ঠানা বা sacral chakra বিষয়ে সকলোখিনি কথা কম। So sacral chakra আপোনাৰ genital organৰ ঠিক ওপৰত আছে। এইটো আপোনাৰ second chakra হ'ল root chakra পিছতে। মই already 7 chakra ওপৰত এটা ভিডিও কৰিছো আৰু root chakra বিষয়েও ভিডিও কৰিছো য'ত কৈছো over active হলে কি হয় blocked হলে কি হয় balanced হলে কি হয় মই ভিডিওজৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰিব সো এতিয়া sacral chakra টো যেনেকে মই কৈছো আপোনাৰ genital organৰ ঠিক ওপৰত আছে যোনটো এলিমেন্ট sacral chakra লগত ৰিলেটেড আছে হেয়া হ'ল water পানী আৰু যোনটো কালাৰ ৰিলেটেড আছে হেতু হ'ল orange এতিয়া মই কৈছো sacral chakra open বা balance থাকিলে কি হয় যদি আপোনাৰ sacral chakra open আছে তেনেহলে আপুনি বহুত ক্ৰিয়েটিভ টাইপ অফ পারসন হ'ব আপোনাৰ সেক্সুয়াল লাইফটো বহুত ভাল হ'ব আৰু আপোনাৰ জীৱনত এটা এক্সাইটমেন্ট থাকিব আৰু এতিয়া মই কৈ আছো ব্লকড হলে কি হয় সো যদি আপোনাৰ sacral chakra টো ব্লকড আছে তেনেহলে আপোনাৰ মানে এক্সাইটমেন্ট যোনটো থাকে মানুহৰ হে এক্সাইটমেন্টটো না থাকে ক্ৰিয়েটিভিটি আপুনি মানে ক্ৰিয়েটিভ টাইপ নহয় আপোনাৰ ভাবাৰ হে এটা ক্ৰিয়েটিভ বস্তু ক্ৰিয়েট কৰা বা কিবাটা ভাবাৰ হে শক্তিটো না থাকে তাৰপিছত আপোনাৰ সেক্সুয়াল লাইফটো বহুত বেয়া হয় আৰু আপোনাৰ সেক্সুয়াল ডিজিজেসও হ'ব পাৰে আৰু আপোনাৰ পেটৰ তলত যোনখিনি ওয়াটাৰ ৰিলেটেড অৰ্গানছ আছে যেনে কিডনি আপোনাৰ কিডনি ৰিলেটেড ডিজিজ হ'ব পাৰে urinary tract infection হ'ব পাৰে আৰু বেসিক্যালি আপুনি হ্যাপি না থাকে যদি আপোনাৰ স্বাধিষ্ঠানা বা sacral chakra ব্লকড আছে আৰু ওভাৰ এক্টিভ হলেও বহুত বেয়া সো যদি ওভাৰ এক্টিভ হয় তেনেহলে সেক্সুয়াল এডিকশন যোনটো থাকে হেতু প্ৰবলেম হ'ব পাৰে সো মই আপোনালোকক কৈ দিছো যে ব্লকড হলে কি হয় ওপেন হলে কি হয় আৰু ওভাৰ এক্টিভ হলে কি হয় সো এটো বহুত ইম্পৰ্টেন্ট যে আপোনাৰ এই sacral chakra টো ব্যালেন্স থাকক তাকি আপুনি এটা নরমাল হ্যাপি লাইফ জিয়াব পাৰে সো এতিয়া মই আপোনালোকক কম যে আপুনি যদি sacral chakra কিবা প্ৰবলেম আছে তো আপুনি ব্যালেন্স কেনেকে কৰিব সো কেইটামান মই এতিয়া ৰেমেডিজ কম সো ফাৰ্স্ট ৰেমেডিটো হ'ল আপুনি মেডিটেশন কৰিব পাৰে সো এটা সাইলেন্ট জাগাত বহি লব বহি ফালে আপুনি চকু বন্ধ কৰিব তিনটা ডিপ ব্ৰেথ লব এনেকে তিনটা ডিপ ব্ৰেথ লৈ ফালে আপুনি বীজ মন্ত্ৰ প্ৰত্যেকটা চক্ৰৰ লগত এটা বীজ মন্ত্ৰ আছে সো sacral chakrar লগত যোনটো বীজ মন্ত্ৰ আছে হেতু হ'ল vam সো আপুনি হে vam মন্ত্ৰটোৰ জাপ কৰিব পাৰে জাপ মানে মনৰ ভিতৰত vam vam এনেকে কৈ ফালে মনৰ ভিতৰত কৈ থাকিব আৰু ট্রাই কৰিব যে আপোনাৰ মগজত বেলেগ একো থটস নাহে যদি বিগিনিংত কৰি থাকুতে থটস আহিব পাৰে আহিব দিব একো নাই বাট ট্রাই কৰিব যে আপুনি vam মন্ত্ৰটোৰ জাপ কৰক আৰু যদি আপুনি মেডিটেশন হেনেকে কৰিবও নোৱাৰে তেনেহলে হুৱা সময়ত যদি আপুনি ইউটিউবত চাব পাৰে vam মন্ত্ৰটোৰ কিছুমান সাউন্ড আছে সো হেনেকুৱা মেডিটেশন যেটা গানত এনেকে বাজি থাকে হে শুনি থাকিলেও বহুত ভাল হয় সো vam মন্ত্ৰটোৰ জাপ কৰিব বা মেডিটেশন কৰিব সো sacral chakra টো ওপেন হোৱাত বহুখিনি সহায় কৰিব আৰু সেকেন্ড ৰেমেডিটি হ'ল আপুনি এফাৰ্মেশন কৰিব পাৰে এফাৰ্মেশন মানে যদি আপুনি ক্ৰিয়েটিভ নহয় বা সেক্সুয়াল প্ৰবলেম আছে কিবা আছে তেনেহলে আপুনি এফাৰ্মেশন কৰিব যে I am creative শুই উঠাৰ লগালগ কব I am creative শুনতে কব I am creative সো বাৰবাৰ নিজকে মনত পেলাই থাকিব এফাৰ্মেশনটো কৰি থাকিব যে I am creative এনেকে কৈ থাকিব তেতিয়া আপোনাৰ সাবকনশিয়াস মাইন্ডত এটো ডেপিক্ট হৈ যাব বা আপোনাৰ পুৰা গঢ় লৈ লব যে আপুনি ক্ৰিয়েটিভ হয় বুলি সো এফাৰ্মেশনও কৰিব পাৰে থাৰ্ড ৰেমেডিটো হ'ল আপুনি যোগা কৰিব পাৰে সো যোগা যোনটো পজিশন কৰিব পাৰে টু এক্টিভেট অৰ ওপেন দা sacral chakra ইজ গডেস পজিশন বহুত ইজি আৰু সিম্পল পজিশন হয় এটো পজিশন প্ৰ্যাকটিস কৰিব sacral chakra টো ওপেন কৰাত সহায় কৰিব আৰু এটা কথা কৈ দিছো মেডিটেশন কৰোতে আপুনি মুদ্ৰা যোনটো মুদ্ৰা
চেক্ৰেল চক্ৰ ওপেন কৰাত সহায় কৰে হেনেকে বহি ফেলে হাতৰ এই মুদ্ৰাটো ইউজ কৰিব বহুত সিম্পল হয় আপুনি লেফট হ্যান্ড লব লেফট হ্যান্ডৰ ওপৰত ৰাইট হ্যান্ড লব এনেকে আৰু এনেকে থাম দুটা জয়েন কৰিব এনেকে আপুনি থৈ ফেলে মেডিটেশন কৰিব এই মুদ্ৰাটো চেক্ৰেল চক্ৰাৰ লগত ৰিলেটেড আছে বা এনেও আপুনি হেনেকে হাত দুখন থৈ ফেলে বহিব পাৰে আৰু যেহেতু মই কৈছো চেক্ৰেল চক্ৰ ৰিলেটেড আছে পানীৰ লগত সো ট্ৰাই কৰিব যে আপুনি পানীৰ লগত বেছি টাইম স্পেন্ড কৰে যেনেকে নদীৰ পাৰত গৈছে বা সাগৰৰ পাৰত অকমান পানীত নামিছে সো পানীৰ লগত হে ৰিলেশনটো বনাব ট্ৰাই কৰিব আৰু ডান্স কৰিলেও চেক্ৰেল চক্ৰটো ওপেন হয় আৰু যেহেতু চেক্ৰেল চক্ৰৰ লগত যোনটো কালাৰ ৰিলেটেড আছে হেতু হল অৰেঞ্জ সো ট্ৰাই কৰিব যাতে অৰেঞ্জ কালাৰৰ বস্তু খায় যেনেকে অৰেঞ্জ ক্যাৰট হেনেকে কমলা ৰঙৰ যি বস্তু আছে হেবোৰ খাব ট্ৰাই কৰিব তেতিয়াও চেক্ৰেল চক্ৰটো ওপেন কৰাত সহায় কৰিব সো হোপফুলি ভিডিওটো চাই আপোনালোকে ইনফৰমেশন খিনি পাইছে ব্যালেন্স হলে কি হয় আনব্যালেন্স হলে কি হয় আৰু ওপেন থাকিলে কি হয় আৰু যদি আনব্যালেন্স হৈ আছে আপুনি ব্যালেন্স কেনেকে কৰিব পাৰে যদি ভিডিওটো চাই আপোনাৰ ভাল লাগিছে তেনহলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব যে আৰু চক্ৰ ৰিলেটেড আপোনালোকে কেনে ধৰণৰ ইনফৰমেশন বিচাৰিছে থ্যাংক ইউ